মনৰ কথাবোৰ মনতে আবদ্ধ কৰি নাৰাখিব। নিজৰ জীৱন সংগী, আত্মীয় অথবা বিশ্বাসী বন্ধু এজনৰ আগত কথাবোৰ প্ৰকাশ কৰক। যদি আপোনাৰ কথাবোৰ শুনিব তেওঁলোকে নিবিচাৰে তেন্তে ডায়েৰী এখনত লিখাৰ আৰম্ভ কৰক। এই পদ্ধতিৰে নিজক প্ৰকাশ কৰি নিজেই নিজক পুনৰ নিৰীক্ষণ কৰি চোৱাৰ সুযোগ পাব। যেতিয়াই জীৱনত থাকিবলৈ সাৰথি কোনো নাথাকে তেতিয়া নিজেই নিজৰ সাৰথি হ'ব লগা হয়। ইয়াৰে চতুৰ্থটি হৈছে নিতৌ অলপ সময় প্ৰকৃতিৰ মাজত কটাব আৰু পুৱা বেলিটোৰ পৰশ ল'বলৈ প্ৰয়াস কৰিব। নিজৰ আশে পাশে সেউজীয়া প্লান্ট ৰাখক আৰু শুভ্ৰ বৰণৰ কোঠাত থাকিলে ভাল। ইয়াৰে 5 নম্বৰটো হ'ল ঘৰত কুকুৰ মেকুৰ কিবা এটা পুহি ৰাখিব পাৰে আৰু কেতিয়াবা সুবিধা হ'লেই দুই এজনৰ অভাৱত থকা লোকসকলক অলপমান সহায় কৰিবলৈ চেষ্টা কৰিব।